নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া জুতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো 5:30 বজাত আৰম্ভ কৰিছোঁ। মই অলৰেডি ঘৰৰ পৰা বহুত দূৰ আহি গ'লোঁ। খালী ৰাস্তা খোজকাঢ়ি আছোঁ। ভাল লাগে এনেকৈ ৰাতিপুৱা খোজকাঢ়ি। তো ভাল লাগিছে নতুন লাইফষ্টাইলটো এনেকৈ। পিছত লগ পাই আছোঁ। হেল্ল', কি কৰি আছে সকলোৱে জনাবচোন। আৰু আমি এতিয়া পাৰ্লাৰত দুইজনী আজি কি কৰিম, দুইজনী বহি আছোঁ। আহি খুলিলোঁ, চাকি বন্তি লগালোঁ আৰু এতিয়া বহি আছোঁ। আৰু ইয়াত টিকলিৰ খেলা দেখিছে, এইবিলাক চব অৱস্থা বেয়া কৰি দিছে। এইয়া গোটেই পাউডাৰ পেলাই তাই একদম মজা কৰি পেলাইছে। তাই কাম সেয়াই দিনটোলৈ। কি কৰিম, উপায়ো নাই, গতিকে তাইক লৈ আহিছোঁ। এনেকৈ দিনটো পাৰ কৰি দিয়ে আৰু বেয়াও লাগে তাইৰ কাৰণে, কিন্তু উপায় নাই। কাগজ ফাটি দিলে। তুমি কোৱাচোন। হয় নেকি? আৰু তোমাৰ নামটো কি কোৱা? তোমাৰ নামটো কৈ দিয়া। পিহু বুলি কৈ দিয়া। পিহু। চ' এয়াই কাম। আৰু এতিয়ালৈকে কাষ্টমাৰ অহা নাই। এতিয়া ৰাতিপুৱা 10 বাজিছে, আমি পাৰ্লাৰ পাই গ'লোহি। আৰু দিনটোলৈ এনেকৈ কামবোৰ চলি থাকিব। আৰু পোহৰটো কেনেকুৱা দিছে নাজানো, কাৰেণ্ট নাই। চ' অলপ আন্ধাৰ দেখিব পাৰে। তাই এখন চেয়াৰত বহি আছে, ময়ো ওচৰতে চকীখন লৈ বহি আছোঁ এইখিনিতে। আৰু কি হৈ থাকে দেখুৱাবলৈ চেষ্টা কৰিম। মানুহ আহিলে অকণমান শ্বুট কৰিবলৈ দিগদাৰ হয়, কাৰণ তাইও থাকে আৰু মই অকলে কৰিবলগীয়া হয়। শুবা? কোৱা। অকণ পিছলৈ আহা, পিছলৈ আহা। সেয়াই আৰু তাই কাম, গোটেই অৱস্থা বেয়া কৰি দিছে। কিন্তু কম গালি দিও লাভ নাই, কাৰণ তাই এনেকৈ ব্যস্ত হৈ থাকে। আৰু ল'ৰা-ছোৱালী মানুহ দিনটোৰ কাৰণে এনেকৈ আবদ্ধ কৰি ৰাখিবলৈ মোৰো ভাল নালাগে, কিন্তু উপায় নাই, ঘৰত থৈ আহিব নোৱাৰোঁ, কোনো নাই। চ' তাইকো লৈ আহিবলগীয়া হয়। তো লগ পাই থাকিম এনেকৈ। এতিয়া অকণমান ৰাখিছোঁ। আৰু কি ক'বা? গোৱা। আৰু কি ক'বা? গোৱা। বেলেগ গোৱা। হেৰিটো গোৱা, 26টো গোৱা। Is that you? Yes. ধুনীয়া আছে দেই। Johnny is Papa. It is super no Papa. Telling us no Papa. Ha. পাহৰি থাকিলা অকণমান। পাহৰি থাকিলা। এতিয়া তুমি কোৱাচোন, হেৰি কোৱা বুলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ।
আমাৰ পিহুৱেও কৈছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব যদি ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু এইবোৰ আমাৰ পাৰ্লাৰৰ টাইম পাছ মোৰ ছোৱালীৰ লগত, কাৰণ এনেকৈয়ে দিনটো আমাৰ পাৰ হয় সদায়, এইবিলাকেই আমাৰ ৰুটিন। তো ভাল লাগিব আপোনালোকেও যদি আমাক সহায় কৰে অলপ চেনেলটো আগুৱাই নিয়াত, তো ভাল লাগিব। তাইও আজিকালি মোবাইলত এইবোৰ দেখি দেখি এডজাষ্ট হৈ গৈছে, আৰু কি ক'ম আৰু ক'বলগীয়া একো নাই, কিন্তু এনেকৈ আমাৰ দিনবোৰ পাৰ হয়। তো মানুহ আহিলেতো বিশেষ একো ভিডিঅ' বনাব নোৱাৰোঁ, কাৰণ আৰু এতিয়া আমাৰ এনেকুৱা জেগাবিলাকত সহজে মানুহে এডজাষ্টো হ'ব নোৱাৰে এইটো বিষয়ত, চ' ইমান কৰিব পৰাকৈ নাই তেনেকুৱা, কিন্তু যি পাৰোঁ দেখুৱাম আৰু বিশেষ। আৰু কিবা যদি জানিব বিচাৰে আপোনালোকে পাৰ্লাৰৰ বিষয়ে তো ক'ব, দিবলৈ চেষ্টা কৰিম। এতিয়া ঘৰ আহি পাই গ'লোহি, সময় প্ৰায় 5:15 হৈছে। কাপোৰখিনি বান্ধি সামৰি কৰি আনি মই জাপি আছোঁ, আৰু এতিয়া অকণমান সময় তাইৰ লগত বাহিৰত খেলিম, আৰু তাৰ পাছতে ব্লগটো শেষ কৰিম। আৰু ৰাতিৰখিনি দেখুৱাব নোৱাৰিম, সন্ধিয়াতে শেষ কৰিব লাগিব আজি। তো নেক্সট ব্লগত লগ পাই থাকিম, আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে বুলি। আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এইখিনিয়ে আজি, আৰু ঠিক আছে, আজিলৈ বিদায় লৈছোঁ, আৰু নেক্সট ব্লগত লগ পাম।
তো বাই বাই।